প্ৰেমিকা বা পত্নীক সুখী কৰাৰ 5টা সহজ উপায়। কোৱাৰ দৰে প্ৰেমত পৰাটো যিমান সহজ কিন্তু সিমান সহজে ৰাখিব নোৱাৰি। বহুতে দাবী কৰে যে পুৰুষৰ বাবেই প্ৰেমত ব্ৰেকআপ হোৱাটো বেছিকৈ দেখা যায়। কিন্তু কিছুমান মহিলাই ল'ৰাৰ পথটো বুজিব বিচাৰে। যদি আমি কওঁ তেন্তে নিশ্চিতভাৱে এগৰাকী নাৰীৰ হৃদয় জয় কৰাৰ এক অতি সহজ উপায় আছে। সেই সহজ সৰল কথাবোৰ কি জানেনে? চিন্তাৰ কোনো কাৰণ নাই। অলপ ভাল কথা বা প্ৰশংসা কৰিলেই দুয়োৰে মাজৰ প্ৰেম চিৰদিন জীয়াই থাকিব। সেই সৰু সৰু টিপছবোৰ আজিৰ ভিডিঅ'টোত চাওঁ আহক। 1 নম্বৰ, বহুত ধুনীয়া লাগিছে। যদি আপুনি আপোনাৰ প্ৰেমিকৰ চেহেৰাক প্ৰশংসা কৰে তেন্তে প্ৰেম নিশ্চয় বাঢ়িব। কাৰণ নাৰীয়ে সদায় ধুনীয়া হ'ব বিচাৰে। আৰু যদি আন কোনোবাই তাইক ধুনীয়া বুলি কয় তেন্তে তাইৰ হৃদয় গলি যোৱাটো নিশ্চিত। 2 নম্বৰ, তুমি মোৰ সকলো। তোমাৰ জীৱনৰ সেই ব্যক্তিজনক ভালদৰে বুজাই দিয়াটো প্ৰয়োজন। সেইবাবে আপুনি প্ৰায়ে তেওঁক কয় যে আপুনি মোৰ সকলো। আপুনি দেখিব আপোনাৰ আপোনজন কিমান সুখী হ'ব। 3 নম্বৰ, দায়িত্ব ল'ব পাৰিম। মহিলাসকলে অকলেই কান্ধত সকলো দায়িত্ব ল'ব পাৰে। সৰুৰে পৰা আমি দেখি আহিছো আমাৰ মাতৃসকলে যেনেকৈ ঘৰুৱা আৰু বাহিৰৰ কামবোৰ এককভাৱে চম্ভালিব পাৰে। গতিকে পুৰুষসকলে আপোনাৰ প্ৰেমিক বা পত্নীক সকলো দায়িত্ব ল'ব পাৰিম বুলি কওক আৰু চাওক তেওঁলোকে কিমান সুখী হয়। 4 নম্বৰ, তুমি কাষত থাকিলে বহুত ভাল লাগে। যিকোনো সময়তে আপোনাৰ সংগী যদি আপোনাৰ কাষত থাকে তেন্তে আপুনি তেওঁক কওক যে আপুনি কিমান ভাল পায়। তাইক প্ৰতিবাৰে অনুভৱ কৰাওক যে তাই আপোনাৰ কাষত থাকিলে জীৱনৰ সকলো সম্ভৱ। 5 নম্বৰ, বুদ্ধি। তোমাৰ বুদ্ধি বহুত আছে। যিকোনো ব্যক্তিয়ে সেই কথা শুনি ভাল পায়। কিন্তু যদি আপুনি কোনো ছোৱালী বা আপোনাৰ সংগীক বুদ্ধিমত্তা বুলি প্ৰশংসা কৰে তেন্তে ই বহুত ভাল কাম কৰিব। গতিকে তেওঁক এই কথাবোৰ বাৰে বাৰে কওক। সৰু সৰু কামবোৰ ঠিকেই কৰিলেও এই কথা ক'বই লাগিব। তেতিয়াহে আপোনাৰ সম্পৰ্ক ভাল হ'ব পাৰিব।